Hello friends, এইখন হৈছে এয়াৰফোৰ্চ ষ্টৰ্ম এটাক MT ফাইটাৰ প্লেন। আজি মই এইখন আনবক্সিং কৰিম। এই ফাইটাৰ প্লেনখন চাৰিটা ডিফাৰেণ্ট কালাৰত কিনিব পাব, ব্লু, ব্লেক, গ্ৰীণ, য়েলো। এই ফাইটাৰ প্লেনখনৰ দামটো কোৱাৰ আগেয়ে এইখন আনবক্সিং কৰোঁ আহক। সাধাৰণতে এই ফাইটাৰ প্লেনখন ছেপাৰেট পিচেছ হৈ পেলাই আহে। আমি এইখন নিজে এছেম্বল কৰি ল'ব লাগিব। এতিয়া চাওঁ আহক ইয়াত কি আছে। এইটো হৈছে মেইন বডিটো। ইয়াতে এইটো মটৰ আৰু এইখন ৰোটাৰ ব্লেডখন ফিক্স হৈ আছে আৰু তলপিনে আছে এইবিলাক LED লাইট আৰু এইটো আছে আপোনাৰ চাৰ্জিং পইণ্ট। এইখন চাৰ্জেবল হয়। মেইন বডিটোৰ ভিতৰতে ইনবিল্ট বেটাৰী আছে আৰু এক্সট্ৰাকৈ বেটাৰী লগাব নালাগে। নেক্সট এইখন হৈছে মেইন উইংছখন। নেক্সট এইখন হৈছে বেক উইংছ। এইখন হৈছে ৰোটাৰ ব্লেড গাৰ্ড আৰু শেষত এইডাল হৈছে চাৰ্জিং কৰ্ড। এতিয়া এই ফাইটাৰ প্লেনখন আমি কিদৰে এছেম্বল কৰিম সেইটো জানি লওঁ। এছেম্বল কৰা হোৱাৰ পিছত আমি এইখন ফ্লাই টেষ্ট কৰিম। বন্ধুসকল, এই ফাইটাৰ প্লেনখনৰ দামটো হৈছে অনলি 350 ৰুপিজ। যদি আপোনালোকে এই ফাইটাৰ প্লেনখন কিনিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ তাত থকা হোৱাটছআপ নাম্বাৰটোত বুক কৰিব পাৰে। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় বুজিব পাৰিছে কিদৰে এই ফাইটাৰ প্লেনখন এছেম্বল কৰিব লাগিব। বন্ধুসকল, এটা কথা মনত ৰাখিব যাতে মেইন উইংছখন আৰু বেক উইংছখন মিডিল পইণ্টত থাকে। এতিয়া আপোনাৰ ৰোটাৰ ব্লেডখনৰ গাৰ্ডখন লগাওঁতে অলপ সাৱধানে লগাব। এতিয়া ফাইটাৰ প্লেনখন এছেম্বল কৰা হৈ গ'ল আৰু শেষত আপোনালোকে এইখন প্লেনখন ব্যৱহাৰ কৰাৰ আগত এবাৰ ভালদৰে চাৰ্জ কৰাই ল'ব। এতিয়া পাৱাৰ অন কিদৰে কৰিব সেইটো মই দেখুৱাই দিছোঁ। এইটো পাৱাৰ অন বটন। ইয়াতে এবাৰ ক্লিক কৰিলে পাৱাৰ অন হৈ যাব। এই ৰোটাৰ ষ্টাৰ্ট হ'ল। বন্ধুসকল, এই ৰোটাৰটো ষ্টপ হোৱাৰ কিছু সময় পিছলৈকে এই LED লাইটসমূহ জ্বলি থাকিব, কাৰণ যাতে আপোনালোকে কেতিয়াবা ৰাতি যদি এইখন চলায় তেতিয়াহ'লে যাতে বিচাৰি পোৱাত সুবিধা হয় এইটোৰ বাবে দি থোৱা আছে আৰু কিছু সময় পিছত আপুনি সেইটো অফ হৈ যাব। আহক এতিয়া এবাৰ ফ্লাই টেষ্ট কৰি চাওঁ। বন্ধুসকল, প্লেনখনৰ প্ৰথম ভাল লগা কথাটোৱে হৈছে ইয়াৰ চাউণ্ডটো জাষ্ট ৱাও। এই চাউণ্ডটো কোনো স্পীকাৰৰ চাউণ্ড নহয়, জাষ্ট এই প্লেনখনৰ ৰোটেশ্যন হৈ থকা ৰোটাৰটোৰ চাউণ্ড। প্লেনখন গ্ৰাউণ্ড লেভেলৰ পৰা অতি কমেও 300 ফিট ওপৰলৈকে উৰিছে। এবাৰ পাৱাৰ অন কৰাৰ পিছত এইখন এপ্ৰক্স 20 ছেকেণ্ড উৰি থাকিব পাৰে। এতিয়া নিজে মাটিৰ পৰা প্লেনখন উৰি যাব পাৰে নে এবাৰ চাওঁ। নাই, নোৱাৰে। এবাৰ ফ'ৰ্চ থ্ৰু কৰি চাওঁ। নাই, ফ'ৰ্চ থ্ৰু কৰিলে উলটি যায়। নেক্সট এবাৰ ৰানিং থ্ৰু কৰি চাওঁ। এনেকৈ কৰিলে জাষ্ট ৱেভ এটা দি পেলাই গুচি গৈছে। ধুনীয়া লাগিছে। বন্ধুসকল, প্লেনখন কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া হাতৰ পৰা নিজে ওলাই যাব পাৰে নে চালোঁ। নাই, নোৱাৰে। জাষ্ট থ্ৰু কৰিবই লাগিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভাল ভিডিঅ' পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এবার কিছু যাবো তারপর আরো হিটলে পুরো এই লইছি দেখছে না, এই লইছি এই লইছি দেখছে না।